নমস্কাৰ ক্লাস 10 দ্বিঘাত সমীকরণ পেজ number 109 exercise 4.2 এক নম্বৰ প্ৰশ্ন উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণ লোৱা মূলবোৰ উলিওৱা তাৰে আমি 4 5 আৰু 6 নম্বৰটো কৰিবলৈ উলিয়াইছো 4 নম্বৰটো আছে 2x square minus x plus 1/8 ইয়াত যেটো 1/8 আছে যেটো ফ্ৰেকশন আছে এইটো আমি প্ৰথমতে আমি নাইকিয়া কৰি দাও তাৰ বাবে আমি কি কৰিম গুটিকিটা 8 দি মাল্টিপ্লাই কৰিম 8 দি মাল্টিপ্লাই কৰিলে 2x into 8 হৈ গ'ল 16x square minus 8x into 8 ৰে পূৰণ কৰিলো আৰু এইটো 8 ৰ 8 ৰে পূৰণ কৰিলে 8 হৈ গ'ল equals to 0 নাইবা এতিয়া it 1 হলো এতিয়া 16 into 1 16x square মাজৰ পদটো এনেদৰে ভাঙিম যেটো যোগ বা বিয়োগ কৰিলে 8x হ'ব -8x আৰু পূৰণ কৰিলে 16x square হ'ব সহজ হৈ আছে আমাৰ 16x square -4x plus 1 equals to 0 -4x 8x পূৰণ কৰিলে 16x square এতিয়া আমি ইয়াত কমন আছে 4x minus 1 ইয়াত মাইনাস কমন আছে 4x minus 1 equals to 0 নাইবা 4x minus 1 into 4x minus 1 equals to 0 অর্থাৎ 4x minus 1 equals to 0 বা 4x minus 1 equals to 0 অর্থাৎ 4x equals to 1 ইফালে 4x equals to 1 বা x equals to 1/4 বা x equals to 1/4 আমার দুইটা মডুলাল x equal to 1/4 বা x equal to 1/4 এতিয়া আমি দুই নম্বৰটো কৰিম 100x square minus 20x plus 1 1 আৰু 100 ক যদি আমি পূৰণ কৰো 100x square হ'ব এতিয়া 100x 20x ক আমি যদি ভাঙো যোগ বা বিয়োগ কৰো তেতিয়াহলে -20x হ'ব লাগিব আৰু পূৰণ কৰিলে 100x square হ'ব লাগিব ইয়াতো আমাৰ সহজ হৈ আছে 100x square minus 10x plus 1 equals to 0 অর্থাৎ -10x minus 20x হ'ব যদি পূৰণ কৰো মাইনাস প্লাস হৈ গ'ল 10 100x square হ'ব এতিয়া আমি দুটাতে 10x কমন আছে 10x minus 1 কমন আছে 10x minus 1 equals to 0 নাইবা 10x minus 1 a minus 1 into 10x minus 1 দুটা আছে তার এটা কমন আহিল equals to 0 অর্থাৎ 10x minus 1 equals to 0 বা 10x minus 1 equals to 0 অর্থাৎ 10x equals to 1 বা ভালো 10x equals to 1 হল অর্থাৎ x equals to 1/10 বা x equals to 1/10 দুটা ক্ষেত্ৰতে 1/10 আমাৰ মূল দুলাল x হয় এতিয়া আমি 6 নম্বৰটো কৰিম 2x square minus 7x plus 6 equals to 0 এইটো পূৰণ কৰিলে 12x square হ'ব এতিয়া মাজৰ 7x টো এনেকুৱা দুটা ভাগত ভাগ কৰিম পূৰণ কৰিলে 12x square হ'ব লাগিব যোগ বা বিয়োগ কৰিলে -7x হ'ব লাগিব 12 ক যদি আমি উৎপাদকীকৰণ কৰো 3 4 গুণ 12 অর্থাৎ -3x minus 4x minus 7x হ'ব 2x square minus 4x minus 3x plus 6 equals to 0 যোগ করলে 7x হল পূরণ করলে 12x square হল এগুলো পূরণ করার সমান হল 2x কমন ললো x minus 2 minus 3 এর কমন হল x minus 2 equals to 0 অর্থাৎ 2x minus 3 এই 3 টো আৰু x minus 2 কমন আছে আমি এটা ললো x minus 2 equals to 0 অর্থাৎ 2x minus 3 equals to 0 বা x minus 2 equals to 0 অর্থাৎ 2x equals to 3 বা x equals to 2 বা x equals to 3/2 ইয়াত আমি x equals to 2 পালো এই দুটাই আমাৰ উলিয়াবলগীয়া নিৰ্ণয় হ'ল পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা ভিডিঅ'সমূহ লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ